নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই আহিব লগা ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ যোগেদি পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম নৱমী আৰু দশমীত ৰাতিপুৱা বিচনাতে কৰক এই কাম, ভাগ্যত ঘটিব চমৎকাৰ। বন্ধুসকল, নৱমী আৰু দশমীত আপুনি বাহি বিচনাতে কৰক এই এটা কাম, ভাগ্যত ঘটিব আপোনাৰ চমৎকাৰ। শাৰদীয় দুৰ্গা পূজা আৰম্ভ হৈ গৈছে আৰু মা দুৰ্গা আগমন হৈছে। নৱৰাত্ৰিত এই সময়ছোৱাত অত্যন্ত শুভ আৰু পবিত্ৰ সময়। বিশেষ কিছু উপায় কৰা হয় তেন্তে অনেক গুণ ফলপ্ৰাপ্তি হয়। আজিৰ এই ভিডিঅ'ত নৱমী আৰু দশমীৰ দিনা ৰাতিপুৱা শুই উঠিয়ে বাহি বিচনাতে কৰিব লগা বিশেষ এটা উপায় বিষয়ে ক'বলৈ ওলাইছোঁ। যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰিব আৰু যদি এই চেনেলত নতুন তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে জানো আহক এই ভিডিঅ'টোৰ বিষয়ে, যিটো উপায় কৰিলে ঘটিব ভাগ্যত চমৎকাৰ। বন্ধুসকল, মা দুৰ্গা পূজা আৰাধনা যিদৰে প্ৰসন্ন কৰা হয় ঠিক তেনেদৰে মন্ত্ৰ উচ্চাৰণৰ দ্বাৰাও প্ৰসন্ন কৰা হয়। সেয়েহে আজি এই ভিডিঅ'ত এটা মন্ত্ৰৰ বিষয়ে ক'ম। এই মন্ত্ৰৰে নৱমী আৰু দশমীত ৰাতিপুৱা শুই উঠিয়ে বাহি বিচনাতে জপ কৰক। এই মন্ত্ৰ খুবেই সৰু কিন্তু অত্যন্ত চমৎকাৰী মন্ত্ৰ। এই মন্ত্ৰ জপ কৰিলে দুৰ্ভাগ্য আঁতৰি সৌভাগ্যলৈ আহিব। যিকোনো সমস্যাই দূৰ হ'ব, লগতে মনৰ কামনাও দূৰ হ'ব। আপুনি এই মন্ত্ৰ উচ্চাৰণ কৰিলে নিজেই জানিব পাৰিব এই মন্ত্ৰৰ অলৌকিক গুণাগুণৰ বিষয়ে। এই মন্ত্ৰ ইমানেই চমৎকাৰী যে আপোনাক সকলো বিপদৰ পৰা আঁতৰাই ৰাখিব। ৰাতিপুৱা শুই উঠি বাহি বিচনাতে জপ কৰি আপুনি যি কামতে হাত দিয়ে নিশ্চিত ৰূপত ফল পাবই। এই মন্ত্ৰটো হৈছে ওম হ্ৰীং দুৰ্গে দুৰ্গে ৰক্ষিণী ৰক্ষিণী স্বাহা। বন্ধুসকল, সম্পূৰ্ণ বিশ্বাসে যদি আপুনি এই মন্ত্ৰ জপ কৰে তেন্তে ইয়াৰ ফল নিজে দেখা পাব। বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।